Hello everyone, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল আৰু এতিয়া মই যাব ওলাইছো ৰাখ চাব কাৰণে আমাৰ ওচৰত ৰাখ হৈছে তো ৰাখ চাব যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম তাতে কেনেকুৱা ধৰণে ৰাখ পাতিছে তেনেহলে বলক আমি জলদি জলদি এটা ৰাখ চাবলৈ যাওঁ এতিয়া সময় হৈছে আপোনাৰ 7:20 ইভিনিং 7:20 হৈছে আৰু এতিয়া আমি যাম ৰাখ চাবলৈ তো বলক আমি যাওঁ Guys, apare ami puja osor paluhi ya ekhon gate sorry rakha osor paluhi ekhon gate aru etia ami gateor bhitor di enake goi asu eya sabo pare kiman manu hoise bolok ami bhitor phale humai jao tate keneke patise ami saunge এয়া চাব পাৰিছে আপোনালোকে কিমান মানুহ হৈছে গাইস হসাকে বহুত মানুহ হৈছে আৰু গাড়ী পাৰ্কিং কৰিবলৈ আসলে জায়গা নোহোৱা নিচিনা হৈ গৈছিল ৰাস্তাটো পুৰা ফুল হৈ আছে একদম মানুহ আৰু এফালে এনেকে দোকান বিলাক ওলাইছে মানে দোকানবোৰ আহিছে বেলুন চেলুন এবোৰ আছে খেলনা বস্তু তাৰ পিছত হিফালে আৰু খোৱা বস্তু আছে আমি যাম বাৰু হিফালে এয়া চাব পাৰে কিমান মানুহ হৈছে আৰু ইয়াতে এনেকা স্ক্ৰিনত ওলাই আছে মানে যেটো বহুত ভিৰ হৈছে ওচৰৰ পৰা ডাইৰেক্টলি বহি পেলাই চোৱাটো মানে পসিবলে নহয় ইমান ভিৰ হৈছে সেইকাৰণে এনেকে স্ক্ৰিনত দেখুৱাই আছে আৰু আৰু ইয়াতে চাব পাৰে ইয়াতে মানে যজ্ঞ পাতিছিলে সেইকাৰণে ধুনিয়াকে ফুলেৰে এনেকে সজাই থোৱা আছে আৰু ইয়াৰ ভিতৰত তেনেকে যজ্ঞ পাতিছিলে দিনতে পাতিছিলে মানে এতিয়া ৰাতি নাই পতা আৰু আপোনালোক সকলোৱে বা আমিতো সকলোৱে জানুৱে ৰাখ কি কাৰণে পতা হয় ভগৱান শ্ৰীকৃষ্ণৰ ৰাখলীলা কৰিছিল গোপীসকলৰ লগত মানে শ্ৰীমদ ভাগৱত পুৰাণৰ মতে লীলা মানে হৈছে ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত বা গোপীৰ হৈতে কৰা নৃত্যৰ ষ্টৰীটো বুজায় মানে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা আৰু তেওঁৰ গোপীসকলৰ লগত নৃত্য কৰিছিলে হেয়া মানে সেই ষ্টৰীটো ডান্স ফৰ্মত আৰু ৰাখলীলাৰ যোগেদি প্ৰকাশ কৰে আৰু হেইকাৰণে কোৱা হয় যে ৰাখলীলাই ব্যক্তিগত আত্মাৰ অতি আত্মাৰ হৈতে একত্ৰীকৰণক বুজায় বুলি কোৱা হয় আৰু যেহেতু ভগৱান শ্ৰীকৃষ্ণ আমাৰ প্ৰত্যেকৰে আত্মাত বাস কৰে আৰু হেইকাৰণে প্ৰভু আমাৰ প্ৰকৃত মাতৃ তেওঁ আমাৰ প্ৰকৃত পিতৃ বন্ধু গাইড বুলি কোৱা হয় আৰু ৰাখা চাই এতিয়া আমি মাজতে অকমান ইফালে উলাই আহিছো মানে দোকানবোৰ আছে যেহেতু বহুত দেৰি হ'ল আমি অহা তো কিবা খাই লওঁ ভাবিছো বলক আমি কি খাও দেখুৱা আপোনালোকক আৰু ইফালে চাব পৰা ইমান গাড়ী বাইক মানুহ আৰু এইফনত আমি এতিয়া খাম ঘুগুনি আৰু চিকেন পাকৰা বলক আমি খাওঁগে চিকেন পাকৰা আৰু ইফালে আছে ঘুগুনি এতিয়া খাম আমি চাই খাম আৰু ইফালে লৈছো কফি আৰু খাই মেলি এতিয়া আমি দোকানবোৰত কি বস্তু পায় বলক আমি চাওঁগে ময়ো চাওঁ আপোনালোককো দেখুৱাও আৰু ইফালে চাব পাৰে খেলনা বস্তু আৰু ইফালে ঢেৰ কিবা কিবি ওলাইছে আৰু মানুহৰ কাৰণে মানে ভালকে চাব পৰা নাই বহুত ভিৰ হৈছে আৰু ইফালে ফুলদানি কিবা কিবি ঢেৰ ওলাইছে আৰু ইফালে ইয়াৰিংছ চেইন আৰু ইফালে কিবা কিবি আঙুঠি সব দোকান আহিছে মানে মেলাৰ নিচিনা হৈছে আৰু এতিয়া আৰু এতিয়া আমি জিলেপি লম আৰু বুনিয়া লম আৰু এতিয়া ঘৰত যাম আৰু ঘৰত যাবলৈ বুলি উলাই পেলাই এফালে আহি থাকোতে দেখিলো যে এফালে পৰা মানে অলপ চাবলৈ চেষ্টা কৰিলো যে স্ক্ৰিনতটো তেনেকে চাই আছিল তেতিয়াৰ পৰা এতিয়া মানে অলপ ওচৰৰ পৰা চাওঁ বুলি আহিলো আৰু ইয়া চাব পাৰে কিমান মানুহ ভিৰ হৈ আছে আৰু হেতু কাৰণে আসলতে স্ক্ৰিনৰ ব্যৱস্থা কৰি দিছিলে সবে যাতে দেখা পায় সমানে আৰু এতিয়া ওচৰৰ পৰা এনেকে ভিডিও কৰিছো এয়া কংখ
তেওঁ পাৰফৰ্ম কৰি আছে আৰু এয়া চাওক সৰু ছোৱালীজনী পুৰা কাণত উঠি আছে আৰু দেউতাকৰ যিহেতু বহুত ভিৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্টছ কৰিব আৰু যদি নতুন ফ্ৰেণ্ড ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বা কৰি দিব